ঈশ্বৰৰ প্ৰশংসা হওক বিশ্বৰ আটাইতকৈ জনপ্ৰিয় খেলখনেই হৈছে ফুটবল বিশ্বৰ প্ৰায় সংখ্যক দেশৰে প্ৰিয় খেল ফুটবল আৰু বহুখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় খেল ফুটবল আৰু ফুটবল খেলৰ এখন আন্তঃৰাষ্ট্ৰীয় সংগঠন আছে এই ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যনৰ নামটো হৈছে ফিফা ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি ফুটবল আৰু এই সংগঠনটো স্থাপন কৰা হৈছিল 1930 চনত অৰ্থাৎ আজিৰ পৰা 92 years ago বৰ্তমান ফিফা ৱৰ্ল্ড কাপত 32 দেশৰ টিমেহে খেলিব পাৰিব অৰ্থাৎ 32খন দেশেহে খেলিব পাৰে বৰ্তমানো আমাৰ ইণ্ডিয়াৰ টিমে খেলিব নোৱাৰে বিকজ থাৰ্ড পাৰ্টি এণ্টাৰ কৰে অৰ্থাৎ থাৰ্ড পাৰ্টি আমাৰ এই ইণ্ডিয়াৰ টিমৰ সৈতে চামিল হয় আৰু সেইবাবে ফিফাই কোৱালিফাই কৰা নাই ইণ্ডিয়াত ফুটবলক প্ৰায় সংখ্যক লোকে ভালেই নাপায় আৰু যদি আমি ভালকৈ খেলোঁ অৰ্থাৎ আমাৰ টিমে যদি ভালকৈ খেলে দেন 2026 চনত হ'বলগীয়া ফিফা ৱৰ্ল্ড কাপত ইণ্ডিয়াই খেলিব পাৰিব ফিফা ৱৰ্ল্ড কাপত খেলা প্ৰায়খন দেশ খ্ৰীষ্টান মেজৰিটি থকা দেশৰ হয় আৰু প্ৰায় সংখ্যক ফুটবল প্লেয়াৰ খ্ৰীষ্টানেই হয় আৰু এই ফুটবল খেলখন খ্ৰীষ্টান লোকবিলাকৰ বাবে অতি প্ৰিয় সকলোৱে চাই ভাল পায় আমাৰ ইণ্ডিয়াই তেতিয়াহে কোৱালিফাই হ'ব যেতিয়া ভালকৈ টিমটো খেলিব আৰু সমগ্ৰ ভাৰতীয় লোকে ছাপোৰ্ট কৰিব আমি দেখিছোঁ ইণ্ডিয়াত এক্সিডেণ্টলি অনলি য'ত বেছি খ্ৰীষ্টান লোকসকল আছে তাৰ লোকসকলেহে ফুটবলক ছাপোৰ্ট কৰে আৰু চায় যেনে নৰ্থ ইষ্টত বহুত খ্ৰীষ্টান আছে নৰ্থ ইষ্টত হয় কেৰেলা হওক গোৱা হওক পুনে হওক চেন্নাই হওক ৱেষ্ট বেংগল হওক দিল্লী হওক এইবিলাকতহে এই ফুটবলক ছাপোৰ্ট কৰা আমি দেখিছোঁ ভালদৰে আৰু বাকীবিলাক একো নাই বাৰু আমি দেখিছোঁ ফিফা ৱৰ্ল্ড কাপত যিবিলাক ফুটবল প্লেয়াৰ্ছ ফেমাছ হয় জনপ্ৰিয় হয় সেইবিলাক ফুটবল প্লেয়াৰ্ছ প্ৰায় সংখ্যক খ্ৰীষ্টিয়ান হয় দ্য মষ্ট ৰিলিজিয়াছ ফুটবল প্লেয়াৰ্ছ ফ্ৰম খ্ৰীষ্টিয়ানছ দ্য মষ্ট ফুটবল প্লেয়াৰ্ছ ফ্ৰম খ্ৰীষ্টিয়ান যেনে ফেমাছ ফুটবল প্লেয়াৰ্ছ ফেডৰিকো চিছো ৰড্ৰিগুৱেৰ জৰ্ডন চাংখো ডিজং পালচি ভেনিচিয়াছ জুনিয়ৰ জৰ্ডি আলবা এলিছন মেনুৱেল নিউৱাৰ ডেভিড আলবা মাৰ্কো ভেৰাটি আনছু ফেটি হেৰি তাৰপিছত ৰিউবেন ডাইচ কাকা ক্ৰিষ্টিয়ানো ৰনাল্ডো লিঅনেল মেছি নিউমাৰ জুনিয়ৰ এই নিউমাৰ জুনিয়ৰৰ বিষয়ে আজি কথা পাতিম এই নিউমাৰ জুনিয়ৰক যিবিলাকে ফুটবল চায় যিবিলাকে ফুটবল ভাল পায় তেওঁলোকে এই নিউমাৰক চিনি নাপায় এইটো কোনো কথাই নহয় সকলোৱে চিনি পায় কাৰণ এই নিউমাৰ বেষ্ট প্লেয়াৰ হয় আৰু ফেমাছ প্লেয়াৰ হয় সকলোৱে চিনি পায় আৰু এই নিউমাৰ ব্ৰাজিলৰ হয় ব্ৰাজিল টীমৰ সৈতে খেলে আৰু এই ব্ৰাজিল টীমৰ সৈতে খেলাৰ কাৰণেই ৱৰ্ল্ড কাপত ফিফা ৱৰ্ল্ড কাপত 5 বাৰ জিকিছে ৱৰ্ল্ড কাপত আৰু সকলোতকৈ বেছি ৱৰ্ল্ড কাপত জিকা সেই টীমটোৱে হৈছে ব্ৰাজিল টীম আৰু এই নিউমাৰ জুনিয়ৰ কি হৈছে বেষ্ট চাউথ আমেৰিকান ফুটবলাৰ এৱাৰ্ডটো জিকিছে আৰু বেষ্ট তেওঁ এৱাৰ্ডখিনি তেওঁ জিকিছে এই নিউমাৰে আৰু এই নিউমাৰৰ বৰ্তমান নেটৱৰ্থ হৈছে 182 মিলিয়ন ইউৰোজ আৰু এই নিউমাৰ জুনিয়ৰৰ এটা বিশেষ নিয়ম আছে তেওঁ যেতিয়াই তেওঁ উইনাৰ হয় তেওঁ যেতিয়াই ট্ৰফি পায় তেওঁ যেতিয়াই এৱাৰ্ড পায় তেওঁ তেতিয়াই প্ৰভু যীশুখ্ৰীষ্টক ধন্যবাদ দিয়ে তেওঁ যেতিয়াই সুযোগ পায় যেতিয়া তেওঁ অপৰচুনিটি পায় তেওঁ যীশুখ্ৰীষ্টক তেওঁ ধন্যবাদ দিয়ে আৰু এনেদৰে কপালত ফিটা মাৰি 100% জিজাছ বুলি তেওঁ লিখে আৰু প্ৰভু যীশুখ্ৰীষ্টক তেওঁ ধন্যবাদ দিয়ে আৰু এই আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নাম লোৱাৰ বাবেই বহুতো ছ'চাইটিবোৰৰ সংগঠনবোৰৰ ছিক্ৰেট গ্ৰুপবিলাকৰ প্ৰব্লেম হয় তেওঁলোকে কয় নিউমাৰ জুনিয়ৰক কয় তুমি এই যীশুৰ নাম কিয় লোৱা যীশুৰ নাম ল'ব নালাগে বা প্ৰচাৰ কৰিব নালাগে বুলি কয় আৰু এই ছিক্ৰেট গ্ৰুপবিলাকে যেনে ইলুমিনাটি এই ছিক্ৰেট গ্ৰুপবিলাকে নিবিচাৰে প্ৰভু যীশুৰ নাম লোৱাটো তেওঁলোকে প্ৰভু যীশুৰ নামটো ভাল নাপায় তেওঁলোকে শয়তানকহে আৰাধনা কৰে তেওঁলোকে শয়তানকহে প্ৰশংসা কৰে আৰু এই ছিক্ৰেট গ্ৰুপবিলাকে মিলি নিউমাৰ জুনিয়ৰক 5 মিলিয়ন পাউণ্ডছ পে' কৰে যাতে নিউমাৰে আৰু দুনাই প্ৰভু যীশুৰ নামটো নলয় 100% জিজাছ বুলি ফিটা নলগায় খোলাখুলি প্ৰভুৰ প্ৰশংসা যাতে নকৰে তাৰ বাবে এই ছিক্ৰেট গ্ৰুপবিলাকে মিলি 5 মিলিয়ন পাউণ্ডছ পে' কৰে আৰু এই গ্ৰুপবিলাকে নিউমাৰক এটা কণ্ট্ৰেক্ট চাইন কৰিবলৈ বাধ্য কৰায় সন্মত কৰায় য'ত লিখা আছে তেওঁ যাতে 100% জিজাছ বুলি ফিটা নলগায় তেওঁ যাতে খোলাখুলি যীশুৰ নাম নলয় তেওঁ যাতে ৰিলিজিয়াছ কথাবোৰ প্লে'গ্ৰাউণ্ডত যাতে নোলায় আৰু তেওঁক এটা কণ্ট্ৰেক্ট চাইন কৰিবলৈ বাধ্য কৰায় কিছুমান গ্ৰুপ আছে
যিয়ে আমাৰ যীশুৰ নামটো ভাল নাপায়, তেওঁলোকে খ্ৰীষ্টানিটিক ভাল নাপায়। আপুনি এবাৰ ভাবি চাওকচোন, যীশুৰ নামটো নল'বৰ বাবেই 5 মিলিয়ন পাউণ্ডছ পে' কৰি দিছে। কম সংখ্যা নহয়, 5 মিলিয়ন পাউণ্ডছ, কৰোৰপতি মানুহ, কৰোৰপতি হৈ যাব। অকল এই নিউমাৰৰ লগতেই নহয়, যিমান ডাঙৰ ডাঙৰ পাৰ্চনেলিটিজ ব্যক্তিসকল আছে, যিবিলাক চেলিব্ৰিটিজসকল আছে, তেওঁলোকক এনেদৰেই পে' কৰা হয় যাতে তেওঁলোকে যীশুৰ নামটো যাতে নলয়, যীশুৰ নামটো যাতে প্ৰচাৰ নকৰে। তাৰ বাবে এই চিক্ৰেট গ্ৰুপবিলাকে পে' কৰে। এই চিক্ৰেট গ্ৰুপবিলাক এণ্টি খ্ৰাইষ্টৰ বাবে অপেক্ষা কৰি আছে, যাতে নিউ ৱৰ্ল্ড অৰ্ডাৰ যাতে এই পৃথিৱীত ঘোষণা হয় আৰু তেওঁলোকৰ যাতে দুনিয়া আৰম্ভ হয়। আৰু আমি দেখিছোঁ এই চিক্ৰেট গ্ৰুপবিলাকৰ উৎপাত কিমান বাঢ়ি গৈছে। আৰু এই নিউমাৰ জুনিয়ৰ তেওঁ ভাল খ্ৰীষ্টান বেকগ্ৰাউণ্ডৰ আছিল। তেওঁ গীৰ্জাত গৈছিল, তেওঁ দান দিছিল, তেওঁ প্ৰাৰ্থনাত বহিছিল, ফেল'শ্বিপ কৰি দিছিল, তেওঁ ভাল আছিল। কিন্তু তেওঁক পে' কৰা হ'ল যাতে যীশুৰ নামটো যাতে নলয়। পৃথিৱীৰ লোকবিলাকে খ্ৰীষ্টানবিলাকক দোষাৰোপ কৰে, আৰোপ দিয়ে যে কয় যে এই খ্ৰীষ্টানবিলাকে মানুহবিলাকক ঠগি ঠগি পইচা দি দি খ্ৰীষ্টানিটিলৈ কনভাৰ্ট কৰে বুলি কৈছে। কিন্তু আমি গোটেই বিশ্বত দেখিছোঁ খ্ৰীষ্টানবিলাককহে পইচা দি যীশুৰ যাতে নামটো নলয়, প্ৰভুৰ নামটো যাতে নলয়, তাৰ বাবে পইচা দিয়া হৈছে, মুখ বন্ধ কৰি দিছে। সেই দিনটো আহি পাই গ'ল। যীশুৰ নামটো নল'বা, যীশুৰ নামটো ল'লে হত্যা কৰি দিয়া হ'ব, যীশুৰ নামটো নল'বৰ কাৰণে পইচা দিয়া হৈছে, সেই দিনটো আহি পাই গৈছে অলৰেডি। এইবিলাক শয়তানৰ আৰম্ভণিহে মাথোন, আৰু বহুত বাকী আছে। ক্লেশৰ কালত কি হ'ব শয়তানেহে জানে, আৰু সেইটো কি কৰিব শয়তানেহে জানে। এনেদৰেই শয়তানে সকলো লোকক ভুলাবৰ বাবে চেষ্টা কৰে। বাইবেলে কৈছে সাধ্য হ'লে মনোনীত লোককো ভুলাব বুলি কৈছে। আৰু খ্ৰীষ্টানো ৰনাল্ডোকো ভুলাবৰ কাৰণে চেষ্টা কৰে। কিন্তু ঈশ্বৰৰ আশীৰ্বাদত তেওঁ ঠিকেই আছে বাৰু, ষ্ট্ৰং আছে, আৰু সেইবাবে শয়তানে তেওঁক ভুলাব পৰা নাই। এবাৰ কি হ'ল, কোকা-কোলা কোম্পানীয়ে ৰনাল্ডোৰ কাষত এই কোকা-কোলা বটল ৰাখি দিছে শ্ব' হ'বৰ বাবে, এডভাৰটাইজমেণ্ট হ'বৰ বাবে। কিন্তু ৰনাল্ডোৱে যে এইবোৰ বটল ভাল নাপায়, কোকা-কোলা হওক, এলকহল হওক, এইবোৰ ভাল নাপায়। তেওঁ ষ্ট্ৰং বিলিভাৰ্ছ হয়, তেওঁ যীশুখ্ৰীষ্টক বিশ্বাস কৰে। তো এইবোৰ তেওঁ নুচুই, এইবিলাক তেওঁ ভাল নাপায়। তো কি কৰিলে, কোকা-কোলা বটলটোক ইগন'ৰ কৰিলে, ছাইডত ৰাখি দিলে। আৰু এই ৰনাল্ডোৱে কৈছে যে ৱাটাৰ বেষ্ট বুলি কৈছে, অৰ্থাৎ পানী বেষ্ট, উত্তম। তো এই কথাটো কোৱাৰ লগে লগেই কোকা-কোলা কোম্পানী একেবাৰে ডুবি গৈছে, একদম কৰোল লছ হৈছে, কৰোল লছ। তো আমাক ৰনাল্ডোৰ নিচিনা মানুহ লাগে, এই ৰনাল্ডোৰ নিচিনা বিশ্বাসী লাগে। একো নাই, বাইবেলে কৈছে সাধ্য হ'লে মনোনীত লোককো শয়তানে ভুলাব বুলি কৈছে। কিন্তু একো নাই, আমাৰ ভৰসা, আমাৰ বিশ্বাস কেৱল যীশুখ্ৰীষ্ট হ'ব লাগে, আৰু আমি এনেদৰেই আগবাঢ়ি যাম। শেষত আমাৰেই জয় হ'ব, আমিয়েই জয় লাভ কৰিম। শেষত যিবিলাক নতুন, আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এই বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰভুৱে প্ৰত্যেককে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, আমেন।